हेलो गाइस, আজি আপোনালোকৰ মাজলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিকালি জানে সকলো হাতে হাতে মোবাইল হ'ল। মোবাইল যেনেকৈ হ'ল ঠিক তেনেকৈ মোবাইলতে কাম কৰে। কিছুমান কামত মোবাইলৰ ৰিচিপ্ট দৰকাৰ হয়। মোবাইলটোত এতিয়া ভাবকচোন ৰিচিপ্ট ক'ৰ পৰা ওলাব। সেইকাৰণে এটা বস্তু লৈ আহিছোঁ আপোনালোকলৈ, থাৰ্মল মোবাইল প্ৰিণ্টাৰ। কেনেকৈ ইউজ কৰিব ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। আজিকালি চবেই ফোনপে', গুগল পে', পে'টিএম ব্যৱহাৰ কৰে। ৰিচিপ্টটোতো মোবাইলত নোলায়, সেইকাৰণে এই বস্তুটোত ৰিচিপ্ট ওলাব। কেনেকৈনো ব্যৱহাৰ কৰিব ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। থাৰ্মল মোবাইল প্ৰিণ্টাৰনো কেনেকুৱা বস্তু চাওঁ ব'লক। এইটো ডেছক্ৰিপশ্যনত দি দিম, অনলাইনত কিনি ল'ব। এইটো ব্লুটুথ দি প্ৰিণ্ট কৰিব লাগিব আৰু এটা এপ ডাউনলোড কৰিব লাগিব প্ৰিণ্ট কৰিবৰ কাৰণে। এইটো মোবাইল প্ৰিণ্টাৰ এখন মই এবাৰ টেষ্ট কৰি চাইছিলোঁ, প্ৰিণ্ট কৰি থৈছোঁ গুগল পে'। মডেল 58mm প্ৰিণ্টাৰ। এইটো কেনেকৈ কানেক্ট কৰিব মই দেখাই দিম। প্ৰথমতে এইটো অন কৰি দিব। এইটো অন হৈ গ'ল। তাৰপিছত আপোনালোকৰ মোবাইলত ব্লুটুথটো অন কৰিব লাগিব। ব্লুটুথটো অকণ প্ৰেছ কৰি ধৰি থাকিব লাগিব। এতিয়া ইয়াত অন কৰি দিব। ইয়াত নামটো আহি যাব, M581 বুলি এটা নাম ওলাব। ইয়াত ওলোৱা নাই ভালকৈ মোবাইলটোত। M581 এইটোত ক্লিক কৰি দিব। কানেক্ট হোৱা নাই, চাই থাকক ভিডিঅ'টো। এইটো ওলাই গ'ল প্ৰিণ্ট। এতিয়া গুগল পে'টো খুলি দেখাই দিম ৰিচিপ্টটো কেনেকৈ ওলায়। গুগল পে'ত ট্ৰেনজেকশ্যন ক'ডটোত যাব আৰু ৰিচিপ্টটো শ্বেয়াৰ কৰি দিব। ব্লুটুথ প্ৰিণ্ট বুলি যিটো এপ আছে সেইটোত শ্বেয়াৰ কৰি দিব।
তাৰপিছত প্ৰিণ্ট দি দিব। এয়া ওলাই গ'ল, দেখিলে নহয়। একেবাৰে সহজ। কিবা নাজানিলে কমেণ্ট কৰি সুধিব, আকৌ এটা ভিডিঅ' দিম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।